হেল্ল', ৱেলকাম টু ভাইবিং উইথ চুম। আজি আগবঢ়াইছোঁ মোৰ 3 বছৰীয়া ল'ৰাৰ কাৰণে বনোৱা ফুলকবি, বিলাহী আৰু মাছৰ জোলৰ এটা ৰেচিপি। এয়া অলপ কেঁচা মিঠাতেল দি তাত মাছ পিচ ফ্ৰাই কৰি লৈ একেখিনি তেলতে পিঁয়াজ অলপ কালাৰ অহালৈকে ভাজি লৈ তাতে বিলাহীখিনি দি নিমখ, হালধি আৰু কেইটামান কেঁচা মটৰ দি ভাজি লৈছোঁ। এতিয়া আগতীয়াকৈ বইল কৰি ৰখা অলপ ফুলকবি আৰু অলপমান গৰম পানী দি এটা উতল অহালৈকে ৰাখি দিছোঁ। উতল অহাৰ পিছত ফ্ৰাই কৰা মাছ পিচ দি সিজিবলৈ দিছোঁ। ভালদৰে সিজাৰ পিছত ওপৰত পিঁয়াজৰ পাত আৰু ধনিয়া পাত ছটিয়াই দিছোঁ। এনেদৰে বনালে খাবলৈ বহুত সোৱাদ হয়। এবাৰ নিজে ট্ৰাই কৰি চাব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। আজিলৈ আহিছোঁ। বাই বাই।